হাই বন্ধুসকল, অসমত বৰ্তমান বাল্য বিবাহ জোৱাৰ আৰু সকলোতে অকল বাল্য বিবাহ আৰু এই বাল্য বিবাহক লৈ মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। কাৰণ এই বাল্য বিবাহ এক্টটো আজিৰ নহয়, 1929 চনৰ পৰাই এই আইনখন প্ৰণয়ন হৈছে আৰু তাৰ পিছত অসমত বিভিন্ন চৰকাৰ হৈছে, কিন্তু এইটো কেতিয়াও প্ৰণয়ন কৰা নাই আৰু বাল্য বিবাহ চলি আছিল। আৰু আমি যদি চাবলৈ যাওঁ, মূৰ্খ মানুহ এজনো জানে যে 18 বছৰৰ তলৰ ছোৱালী এজনী বিয়া দিলে সেইটো বৈধ নহয়, অবৈধভাৱেহে বিয়া দিয়া হয়। আৰু ইয়াৰ পিছতো অসমত বিভিন্ন ধৰণৰ এনেকুৱা বিয়া চলি আছিল আৰু বাল্য বিবাহ ময়ো সমৰ্থন নকৰোঁ। আৰু কিন্তু বৰ্তমান সময়ত যদি দেখা যায়, থানাবোৰত মহিলা মানুহৰ ভিৰ। কাৰণ যদি 5 বছৰ আগতেও কোনোবা ছোৱালীৰ 18 বছৰৰ তলৰ ছোৱালী বিয়া হৈছে, তাৰ গিৰিয়েককো পুলিচে ধৰি থানাত লৈ আহিছে। কিন্তু বাল্য বিবাহ কৰা সেই ল'ৰাবিলাকক ধৰক, কিন্তু সেই ল'ৰাবিলাকৰ বা ছোৱালীবিলাকৰ যিবোৰে বিয়া পঢ়াইছে সেইবিলাকক ধৰি থানাত ভৰাব লাগে, কাৰণ সেইবিলাকো তাৰ লগত দায়ী আছে। কিন্তু আমি মানুহবিলাকক ধৰোঁতে বা সেনেকুৱা ধৰোঁতে আমি অলপ মানৱতাৰ দৃষ্টিৰে চাব লাগিব। কাৰণ যদি আমি অসমত বৰ্তমান চাবলৈ যাওঁ যে থানাবোৰত মহিলা মানুহৰ ভিৰ আৰু এনেকুৱা ভিৰ লাগিছে, মহিলাবিলাক কান্দি আছে, কিছুমানৰ কোলাত কেঁচুৱা, এনেকুৱা বিভিন্ন কাৰণ যাতে এই বিভিন্ন সময়ত অসমত যেনেকৈ ট্ৰেণ্ড চলিছিল। কেইদিনমান আগত কি হ'ল, এই মাটিৰ দালালবোৰকক গ্ৰেপ্তাৰ কৰিল আৰু পুৰা অসমত নিউজ চলিল, কিন্তু বৰ্তমান সেইবিলাক নিউজ নাই। কেতিয়াবা মাটিৰ দালালবোৰে এতিয়া দালালি কৰিছে নে নাই ক'ব নোৱাৰোঁ। আৰু কেইদিনমান আগত কি হৈছিল যে যিবিলাক কি কয় ৰেপিষ্ট বা ডকাইত, সেইবিলাকক ইনকাউণ্টাৰ কৰা হ'ল আৰু নিউজ চলিল, পুৰা 1-2 মাহ নিউজ চলিল, কিন্তু বৰ্তমান বন্ধ। যাতে বাল্য বিবাহটা এনেকুৱা নহয় যে কেইদিনমান ধৰিব, তাৰপিছত কি কৰিব, বন্ধ হৈ যাব। আৰু এই ইছ্যুটো একেবাৰে বন্ধ, তাৰপিছত কোনোবাই খবৰ দিলেহে ধৰিব, যাতে এনেকুৱা নহয়।